Welcome back to my channel RG Vlogs. So friends, বহু দিনৰ মূৰত লগ পালো আপোনালোকে কেনে আছে জনাব আৰু আজি ড্ৰেছটো দেখাই পাইছো নহয় আপোনালোকে টুপি পিন্ধি আৰু এটো হৈছে মোৰ পথাৰত যোৱা ড্ৰেছ বাৰিষাই হওক ৰালিয়ে হওক তো ভাবিছো পথাৰত একবাৰ যাই আহো আৰু বহুত দিন ধাননি খেতিখিনি খবৰ লোৱা নাই মই ভাবিছো আপোনালোকক দেখুৱাই দিও এটা গ্ৰীণ ভিউ এটা দেখুৱাই দিও আপোনালোকক ভিডিঅ'টো দেখলে আপোনালোকে চাই থাকিব তেতিয়ালে ব'লক আমি পথাৰলৈ যাওঁ আজি আপোনালোকক মই দেখুৱাই আছো এনেকুৱা হৈছে যে মোৰ ইয়াত ঘাঁহ বন প্ৰায় নাই আৰু এই ঘাঁহ বনবিলাক মানে গৰুৰ ছাগলীৰ কাৰণে কাটি নিয়া হৈছে আৰু তাৰ ফলত মোৰো লাভ হৈছে তেওঁলোকৰো লাভ হৈছে আৰু কিছুমানে দেখা যায় মানে আলি থকা ঘাঁহ বনবিলাক মানে মেডিচিন দি পেলাই মাৰি পেলাই কিন্তু তেনেকুৱা কৰিব নালাগে একচুৱেলি কাৰণ এই সময়ত যিহেতু ঘাঁহৰ নাটনি হয় গৰু ছাগলীৰ কাৰণে ঘাঁহবিলাক কাটি লৈ যোৱা হয় যেতিয়া ইয়াত আমি কাম কৰিছিলোঁ তেতিয়া খুব কমেই দেখা পাইছিলোঁ ইয়াত জোকৰ পৰা মাছ বা এনেকুৱা কেঁকুৰা ধৰণৰ ইয়াৰ কাৰণটো আপোনালোকে জানে নিশ্চয় বৰ্তমান অধিক পৰিমাণৰ ব্যৱহাৰ হোৱা যিবিলাক ৰাসায়নিক দ্ৰব্য তাৰ ফলত আৰু মাটি চহাবলৈ ব্যৱহাৰ কৰা ট্ৰেক্টৰৰ ফলত মানে যিবিলাক পানীত থকা যিবিলাক প্ৰাণী সেইবিলাক যেন নাইকিয়া হৈ গৈছে এনেকুৱা এটা অনুভৱ হয় আৰু আগৰ নিচিনাটো বাৰু মাছ কেঁকুৰা নায়েই এতিয়া আৰু জোক বোলা বস্তুটো নায়েই ইয়াতে ইফালে আমাৰ ইফালে গতিকে আপোনালোকে অলপ চাই চিতি ইউজ কৰক আৰু এইবোৰ বস্তু নাথাকিলে কিবা এটা সৌন্দৰ্য যেন নোহোৱা হৈ যায় গতিকে আপোনালোকেও খুব কম সাৰ ইউজ কৰক আৰু এই বাৰিষা এই বানটো ৰখাৰ খুব মোৰ দিগদাৰ হৈ যায় স্পীডত পানীটো নামি ওলাই আহে চ' মই সেইকাৰণে মানে কি কৰিছোঁ টপ্পা এখন দি পেলাই পানীটো ব্লক কৰাৰ চেষ্টা কৰিছোঁ যাতে পানীটো ওলাই নাযায় আৰু এইটো হৈছে মোৰ পুখুৰীটো বাৰিষা ইয়াত কিছু পৰিমাণে মাছ পোৱা যায় মাছৰ পোৱালি দিছে ইয়াতে আৰু বাৰিষা আমি এই গছডালৰ তলতে জিৰাওঁ আৰু এইটো হৈছে পথাৰত অহা ৰাস্তা মানে খৰালি কালত যেতিয়া ধান কৰা হয় বা অন্যান্য বস্তু বাহিনী অনা হয় তেতিয়া আমি এই ৰাস্তাটো ইউজ কৰোঁ তো ভিডিঅ'টো ইমানেই আছিলে ফ্ৰেণ্ডছ আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে তাত লাইক দিব আৰু কোনোবা যদি চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'তে লগ পাম তেতিয়াহ'লে বাই বাই